নমস্কাৰ গোটেই মক্কেলবিলাক। এতিয়া মানে বহুত দিনৰ পৰা মই ভিডিঅ' দিব পৰা নাই কিবা কাৰণত। আজি দিছোঁ, চাব, ভাল লাগিলে দিব আৰু হিট থামছ আপ দি দিব, মানে লাইক কমেণ্ট শ্বেয়াৰ যি পাৰে কৰিব আৰু আমাৰ মক্কেল আমি ষ্টাৰ্ট কৰা নাই এতিয়ালৈকে, এতিয়া জাষ্ট তাতে এটা শুৰুৱাতহে আজি। তো বলক ভিডিঅ'টো চাওক, দুটা মক্কেলে কি ক'লে আজি, জমনি হৈছে। ঠিক আছে, ধন্যবাদ। হেল্ল' গাইজ, মই বেৰাজ শইকীয়া, মোৰ লগত আছে পেণ্টি চোৰ, আৰু মই পেণ্টি চোৰৰ কথা কেইটামান সুধিব বিচাৰিছোঁ হা। আৰু তোমালোকে মোক ছাবস্ক্ৰাইব কৰিবা দেই, বেয়া নাপাবা যদি। কৰি দিম না। লাউৰা হাঁহি নাথাকেলা। হাঁহিবতো লাগিবই, মোৰ ফোনটোত ইমান ধুনীয়া চলি আছে, মন নাহাঁহিম, মোৰতো পাদন ওলাই যাব। তুমি কি কথা কোৱা হে? তুমি ইমান ধুনীয়া কেলে? এই ফেৰেল লাভলী লগাব আকৌ মই। ফেয়াৰ লাভলী মই লগাইছিলোঁ, যেতিয়াৰ পৰা মোৰ পকৰত খহু দিলে ফেয়াৰ লাভলী নলগোৱা হৈ গ'লোঁ। খহু কেলা খজুৱাই মোৰ টিকা ৰঙা হৈ যায় জানানে? চেম পেঞ্চ মোৰো ৰঙা হয় দেই। তোক কথা কেইটামান সুধিব আছিলে, মানে মোৰ লগৰ দিগন্ত মানে ছিংগুল আছে, তই তাক পতাবি নেকি? মানে সি বহুত ছিংগল, মানে বহুতেই ছিংগল, মানে কি ক'ম আৰু মই এতিয়া। সেই লেৰুৱাটো কেলা, এই 3 নম্বৰ গিয়াৰত যে বাইক ষ্টাৰ্ট দিয়ে। সি তোক বহুত হেপী ৰাখিব দেই। এইবোৰ কথা বাদ দে কেলা, এতিয়াও জাননি কেলা মোৰ দুখৰ কথা, মোৰ গাৰ্লফ্ৰেণ্ডে মোক এৰি দিলে। মই পাবজি খেলি থাকোঁ কাৰণে মোক এৰি দিছে জাননি। পাবজিটো কেলা মই এৰিব নোৱাৰা হৈ গ'লোঁ, মই ইমানেই ভাল পাওঁ পাবজিক জাননে তহঁতি। বিয়া পাতিলে লেউৰা পাবজিক। এই কথাটো ভবাই নাছিলোঁ মই, তই ভাল কথা মনত পেলালি দেই। আজি মাক গৈ ক'বগৈ লাগিব, পইচা গোটাব ক'ব লাগিব মোৰ বিয়া পাতিবৰ কাৰণে। তই বহুত টেলেণ্টেড আছ কিন্তু দেই, সঁচাকৈ কৈছোঁ মই, তোৰ নিচিনা ছোৱালী মই দেখা নাই দেই। মই কি ক'ম আৰু, মই লাজে লাগি গৈছে আৰু মোৰ এতিয়া তোক কথা ক'বলৈ আৰু দেই। মই মানে কি ক'ম, মানে ভাবি পোৱা নাই মানে। তই সঁচাকৈ দেই, তই সঁচাকৈ বহুত লাউৰা টেলেণ্টেড, তই সঁচাকৈ এংগঠিটো কৈছোঁ। মোক কেলা ঘৰত গৈ দি তই